হেল্ল' বন্ধু বান্ধৱীসকল, ৰাঙনি টিভিত সম্প্ৰচাৰিত জনপ্ৰিয় ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টৰ জবা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকীৰ বিষয়ে আপোনালোকক বহুতো নজনা কথা জনাবলৈ এই ভিডিঅ'টোত চেষ্টা কৰিম। আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। বেহাৰবাৰী আউটপোষ্টৰ জবা চৰিত্ৰত অভিনয় কৰা বাৰ প্ৰকৃত নাম হ'ল য়াসাশ্ৰী ভূঞা। তেওঁৰ জন্ম হৈছিল 1999 চনৰ 16 এপ্ৰিল তাৰিখে বিশ্বনাথ চাৰিআলিত। বৰ্তমান কৰ্মসূত্ৰে গুৱাহাটীত থকা দেখা যায়। তেওঁৰ পৰিয়ালত মাক দেউতাক আৰু এগৰাকী বায়েক আছে। য়াসাশ্ৰীৰ দেউতাকৰ নাম হ'ল জ্যোতি ভূঞা আৰু মাতৃৰ নাম হ'ল মাধুৰী ভূঞা। অভিনেত্ৰীগৰাকীৰ শিক্ষাগত অৰ্হতাৰ বিষয়ে ক'বলৈ গ'লে শিক্ষা জীৱনৰ আৰম্ভণি কৰিছিল বিশ্বনাথ চাৰিআলিৰ পৰাই আৰু তাৰ পিছত কটন বিশ্ববিদ্যালয়ৰ পৰা মাষ্টাৰ ডিগ্ৰী সম্পূৰ্ণ কৰে। য়াসাশ্ৰী ভূঞাৰ হাইট আৰু ৱেটৰ বিষয়ে ক'লে হাইট 5.5 ইঞ্চি আৰু ৱেট 50 কেজি এপ্ৰক্স। সৰুৰে পৰা অভিনয়ৰ প্ৰতি আগ্ৰহী থকা বাৰ বৰ্তমান সময়লৈ বহুতো ধাৰাবাহিকত অভিনয় কৰা দেখা যায়। তাৰ ভিতৰত কেইখনমান ধাৰাবাহিক হ'ল বৰষা যেতিয়া নামে, ভাড়াঘৰ, বৰলাকাই, পাঞ্চালী আৰু বৰ্তমান ৰাঙনিত সম্প্ৰসাৰিত বেহাৰবাৰী আউটপোষ্টৰ জবা চৰিত্ৰত অভিনয় কৰি আছে আৰু ৰং চেনেলত সম্প্ৰসাৰিত বৰষুণ ধাৰাবাহিকত মিকুৰ চৰিত্ৰত অভিনয় কৰি আছে। অভিনেত্ৰীগৰাকীৰ সুন্দৰ মনোমোহা অভিনয়ে বহুতো অসমবাসী দৰ্শকৰ মন জয় কৰি তুলিছে আৰু বেহাৰবাৰী আউটপোষ্টত জবা চৰিত্ৰই এক নতুন খলকনিৰ সৃষ্টি কৰিছে। ফ্ৰেণ্ডছ, য়াসাশ্ৰী ভূঞাৰ ইনষ্টাগ্ৰাম একাউণ্টত প্ৰায় 1,30,000 ফলোৱাৰ্ছ থকা দেখা যায়। যিটো ইনষ্টাগ্ৰাম একাউণ্টত তেওঁ দৈনন্দিন কিছুমান ফটোশ্বুটৰ পোষ্ট, ধাৰাবাহিকৰ কিছুমান ভাল লগা দৃশ্য আৰু নতুন নতুন ৰিলছ ভিডিঅ' বনোৱা দেখা যায়। ফ্ৰেণ্ডছ, য়াসাশ্ৰী বাৰ বিষয়ে যিমানখিনি পাৰি আপোনালোকক জনাবলৈ চেষ্টা কৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল পালে তেনে ভিডিঅ'টো এটা লাইক আৰু আগলৈ এনেকুৱা ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। আগলৈ পুনৰ এটা নতুন ভিডিঅ'ত পুনৰ লগ পাম। ধন্যবাদ।